কিন্তু খাবলৈ জেগা আছে কিন্তু জেগা চিনি পোৱা নাই আচল কথা সেইটো হৈছে কথা তই সিদিনা আমাৰ সেই বস্তুতে ল'ৰা ছোৱালীজনীয়ে সিহঁতে গৈছিলে মানে সিহঁতে ইমান ধুনীয়াকৈ তেনেকুৱা মানে কিবা তাতে কিবা কিবাকে বনাব এনেকুৱা মানে অলপ অলপকৈ 2 তৰপ 3 তৰপ মানে তেনেকৈ বনাই থ'লে তেতিয়া ইহঁতে তাতে খালে সেইবুলি সোমাব পাৰে কিন্তু মাজতে খহি ৰাস্তা বন্ধ হৈ গৈছে অলপ পিছত গোটেই লাইট জ্বলি যাব এইবিলাক জেগাহে ধুনীয়া লাগে ভাতগাল খোৱাতহে গুৰুত্ব দিলে আমাৰ দেখা নাই খোৱা মাৰিব লাগে খাব লাগে খোৱা মাৰিবলৈ খাব লাগে বেৰিছা কেনেকৈ থৈছে কাৰেণ্টৰ পূজা ৰাস্তাটো চাই যায় কিমান ধুনীয়া লোকেশ্যনটো আহি গ'ল বধ কৰিব গেলা সেইটোৰ আয়ু শেষ পালো নেকি মই পালো ন এই অসম সীমান্ত অৰুণাচল প্ৰদেশৰ এখন অত্যাধুনিক নান্দনিক পৰিৱেশ এয়াৰপৰ্টৰ বিভিন্ন লুকাই লোকাৰণ্য কিছুমানে সেলফি উঠাত ব্যস্ত কিছুমান ফটো উঠাত ব্যস্ত আৰু আমি আহি পালোহি অৰুণাচল অসম সীমান্তৰ বাই ফটো মৰাত ব্যস্ত যিহেতু সোমাবলৈ পাৰ্মিশ্যন নিদিয়ে তথাপি অকণমান চেষ্টা কৰিছোঁ আৰু বন্ধুসকল আপোনালোকক দেখাবলৈ এয়া আৰু এয়াই আমাৰ অসমৰ অৰুণাচল সীমান্তৰ এয়াৰপৰ্ট ৰানৱে বৰ্ডাৰৰ মাজলৈ আছোঁ আৰু এয়া আমাৰ টিকেটা আছে বৌ আছে লগতে সকলোৱে আজি আমি পিকনিক খাই পেলাই অকণমান আহিছোঁ এয়াৰপৰ্টখনো আপোনালোকক দেখাবলৈ